তেওঁলোকে এতিয়া উল্টাকৈ ভাবিবলৈ চেষ্টা কৰিব। এইখিনি কথা এতিয়া আমাৰ কিন্তু পাৰ্টিৰ কিছু ক্ষেত্ৰত আমি খুবেই এক্টিভ হ'ব লাগিব। এতিয়া মানুহৰ লগত সম্পৰ্ক আমি গঢ়ি তুলিব লাগিব। কৰ্মকৰ্তাক আমি কামৰ নিয়োগ কৰিব লাগে। সেইটো নহয় যে লিডাৰে অকলে ঘূৰি থাকিব, সেইটো নহয় যে লিডাৰে অকলে ডিল কৰি থাকিব, সেইটো নহয় যে লিডাৰে অকলে অকলে ঘূৰি ফালে মানুহৰ লগত চৰ্চা কৰি থাকিব। জন সদস্যই যাতে এটা দায়িত্ব পায়, কাম কৰিব পাৰে, এই পৰিৱেশ আমি গঢ়িব লাগিব প্ৰাইমাৰী লেভেললৈকে। আৰু নহলে যিখিনি আমাৰ অপজিশ্যন বিলাকে বিপিএফ হকে নহকে কিছুমান অভিযোগ আনি অপপ্ৰচাৰ তেওঁলোকে আৰম্ভ কৰি দিছে, সোমাই কৰি আছে, তেওঁলোকে কোৱাৰ মতে তেওঁলোকে কোৱা কথাটোকে সঁচা বুলি কয়, আমাৰ ওপৰত এটা ভুল ৰাইজে কৰিব পাৰে। গতিকে সেইবিলাক জবাব আমি দিব লাগিব। আজি আপচু আমাৰ ওপৰত উঠি পৰি লাগিছে। আপচুৰ যাক তেওঁলোকে ভক্তি কৰি পিএল পাৰ্টি ইউজি ব্ৰহ্ম তেওঁলোকে লাগি পৰিছে। আপচু ইয়াৰ লগত আছে আমাৰ এনডিপি গ্ৰুপখিনি, নেশ্যনেল, ইয়াৰ লগত আছে আমাৰ কি আছিলে পিচি, কি আছিলে পিচি দিয়া, কিয় পিছফালে প্লেগ লৈ ফালে গৈ আছে ইহঁতৰ পিছি, বুজি পালে নাই? সদায় আমাৰ গাড়ী সেইদিনা 31 জানুৱাৰীক ডেডলাইনে দি দিলে। চানচুমকুম গল হলে এই বিপিএফ দলত 31 তাৰিখৰ পৰা কটবলৈ সোমাব দিব। ডেঞ্জাৰ কথা। ডাঙৰীয়াৰ পৰা আৰম্ভ ওপৰত ৰাইজে বিচাৰ কৰক, আমি ৰাইজক এৰি দিলো। বাপৰে বাপ, বুজি পালে না? এৰি দিলে ৰাইজে বিচাৰ কৰ। এটা ইয়াৰ পিছত নৱ কুমাৰ শৰণীয়া, অনাবৰণ সুৰক্ষা সমিতি, কিবা কিবি এইবিলাকতো আৰু তেওঁলোকৰতো সদায় পৃথক বদলেন হবলৈ গৈ আছে। আৰু সেই পৃথক বদলেনটো যদি চাব লাগে তেতিয়া অকল নৱ কুমাৰ শৰণীয়াৰ অধিকাৰ বিটিচি নাই, কত তেনেকুৱা লিখা নাই, তথাপিও সি কৈ আছে বিটিচিত কি আছে সেইটোনো কোনে পঢ়িব। হক নহক তেওঁ সেইটো লেকচাৰ মাৰি আছে। বিটিচি অঞ্চলৰ অনাবৰণ গাঁও 50% বেছি অনাবৰণ মানুহ আছে। এই গাঁও বিটিচিত থাকিব নোৱাৰি, এই গাঁওখিনি বিটিচিত থাকি গল। গতিকে পুৰা বাহিৰ কৰিব লাগে, আৰু সেইটো মইহে পাৰিম, এইটো লৈ নৱ কুমাৰ শৰণীয়া লাগি আছে। অসমীয়া ভাষা সোমাই এয়া এটা থাকিল। উগ্ৰপন্থী নেতা ৰঞ্জন দৈমাৰী ডাঙৰীয়া, তেখেতৰ কেছৰ ওপৰত বিচাৰ হৈ আছিলে। এইটো ফাৰ্ষ্ট ট্ৰেক, মানে অতি এই বিচাৰৰ ব্যৱস্থাটো কৰি ফালে শেষ কৰিব লাগে। এইটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া 2000 হল, তেতিয়া আমাৰ ভাৰত সুপ্ৰিম কোৰ্ট হাইকোৰ্ট বিলাকত পৰি আছে, যিবিলাকত হ'ব কোনো গেৰেণ্টি নাই। কেতিয়াবা যাৰ ওপৰত কেছ চলি আছিলে সি মৰিয়ে গল, কেতিয়াবা যিজনে কেছ দিছিলে সিয়ে মৰি গল। সি জাষ্ট বিশেষকৈ পলিটিকেল মানুহৰ কেছ আৰু বিভিন্ন ধৰণৰ তেনেকুৱা কেছ বিলাক অতি শীঘ্ৰে প্ৰথম পৰ্যায়ত আনি পালে শেষ কৰিব লাগে। আৰু তাৰ কাৰণে ফাৰ্ষ্ট ট্ৰেক কোৰ্ট বহাব লাগে। আৰু ফাৰ্ষ্ট ট্ৰেক কোৰ্টত আধা আধিটো আমাৰ বয়স, গতিকে ডেকা ল'ৰাবিলাকতো থাকিবলৈ ভাল, বেছি বুঢ়া মানুহৰ লগত হয় না? ইউথ বহুত কম আমাৰ, গতিকে ইউথটো আমাৰ, গতিকে ইউথে কালি পৰহিৰ পৰাই লাগি যাব লাগিব যে আমাৰ ইয়াং মানুহখিনিয়ে কিহৰ কাৰণে আমাৰ লগত ঘূৰি, আমাৰ কনফাৰেন্সত আহিবলৈ ভাল পোৱা নাই, আমাৰ লগত কাম কৰিবলৈ ভাল পোৱা নাই, কি কৈছে নেকি আমাৰ সাংগঠনিক কাম কাজ কৰাৰ ক্ষেত্ৰত? এইটো যাতে খিনিয়ে কমচে কম 25ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত হলে ভাল। কাৰণ কিয় 40-45 বছৰ মানুহ, তাৰ লগত এজন 25-30 বছৰীয়া
ছোৱালীয়ে একেলগে থাকি ভাল নাপায়, কথা বাৰ্তা নিমিলে, সি ল'ৰা ছোৱালী আৰু সিহঁতে ভাল পোৱা প্ৰেমৰ কথা পাতি থাকিব, কেনেকৈ হব? বুজি পায় নাই? কেনেকৈ হব? 45 মানে সি সংসাৰৰ কথা পাতিব নে নাপাতিব? খ্ৰীষ্ট কিহৰ কথা পাতিব? প্ৰেমৰ কথা পাতিব। নিজৰ দেউতাৰ নিচিনা মানুহৰ লগত, নিজৰ খুৰা নিজৰ মামাৰ নিচিনা লগত ফাং ফুং কৰিব আমাৰ ল'ৰাবিলাকে। গতিকে এইটো ফাং থিম হব লাগিব, য'ত হাঁহিব পাৰে, য'ত কাৰোবাৰ কথা আনি পেলাই অলপমান মজা ল'ব পাৰে, বুজি পাৰে না? য'ত নিজৰ প্ৰেম পাৰে, তেতিয়াহে মজা পাব ঘূৰিবলৈ ফুৰিবলৈ। গতিকে ইমান কলেও আমাৰ মানুহ নামানে, মানুহ সংগ, আৰু সংগ যদি তুমি বঢ়াব লাগে তোমাৰ এজ গ্ৰুপটো অলপ লাগে না নালাগে? ল'ৰা ছোৱালীৰ এজ গ্ৰুপটোতো অলপ সমান হ'ব লাগিব। বেছিকৈ বয়সীয়াল মানুহৰ ওচৰত কিমান ডিচিপ্লিনত থাকিব লাগে, তাত কিয় যাব? হয় না নহয়? গতিকে এইটো আমি কেনেকৈ পাৰো এতিয়া ল'ৰা ছোৱালীক ওলাই আনিবলৈ? ইউতে এটলিষ্ট 25ৰ পৰা 35 বছৰ বয়সৰ মানুহ কলেজ ইউনিভাৰ্চিটিত আমাৰ চৰ্চা, আৰু আমাৰ কলেজ ইউনিভাৰ্চিটি তেওঁলোকৰ মাজত এটা সদায় ৰাখিব পৰাৰ এটা সুযোগ থাকিব লাগিব। গতিকে বিএছএ ভাবিব লাগিব যে কলেজ ষ্টুডেণ্টছ বিলাকক আমি কেনেকৈ কৰো, বেছি পৰা ডিগ্ৰী ষ্টুডেণ্টছৰ পৰা কমচে কম ইউনিভাৰ্চিটি ষ্টুডেণ্টছ, মেডিকেল ষ্টুডেণ্টছ, এতিয়া কিবা কিবি আমাৰ অঞ্চলতে আহিছে আছে, চব বহুত কলেজ আছে। এই ষ্টুডেণ্টছ কমিউনিটিক আমি কেনেকৈ আমাৰ তাত কলেজ আছে, এই ষ্টুডেণ্টছ কমিউনিটিক আমি কেনেকৈ আমাৰ তাত এক্টিভ আনিম? কাৰণ ইহঁতেহে আমাৰ জেনেৰেশ্যন, কাম কৰা মানুহ নাথাকিব। গতিকে আজি আইৰত BPF দলৰ লগত ইউনিভাৰ্চিটি ছাত্ৰ ছাত্ৰী ইয়ং সেকশনৰ মানুহখিনি BPF মানে বেয়া, সেইটো মানে বেয়া, অমুক কৰিলে সিহঁতৰ কাৰণে সেইটো হল, বিভিন্ন ধৰণৰ। আৰু ইয়াৰ ভিতৰত টোটেল যিটো নিউ জেনেৰেশ্যন যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ মুখজত গতিকে সেইটো আমাৰ গেপ হৈ গৈ আছে। সেইটো আমি কেনেকৈ কৰিব পাৰো? বিএছএফে তাৰ কাৰণে উদ্যোগ ল'ব লাগিব, ষ্টুডেণ্টছ কমিউনিটিৰ লগত ভাল এটা ৰিলেশ্যন আনিব পাৰো, ইয়াৰ কাৰণে ষ্ট্ৰেটেজি ল'ব লাগিব। ষ্ট্ৰেটেজি চিধা চিধি মাতিলে মানুহ আহিব, কিন্তু আমি ইনডাইৰেক্টলি তেওঁলোকক কেনেকৈ আমাৰ লগত ইনভলভ কৰিব পাৰো, আমাৰ চিন্তা চৰ্চাবিলাক তেওঁলোকে আমি আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা আমি কেনেকৈ সহায়ো কৰিব লাগিব। আজি কাম্পা বৰগোহাঁই ডাঙৰীয়া আছে, এডুকেশ্যন ডিপাৰ্টমেণ্ট চাই আছে, ছাত্ৰ ছাত্ৰীৰ লগত সম্পৰ্ক থকা কিছুমান বিষয়ত যদি আমাৰ বিএছএফে আহি পেলাই আমাৰ কলেজ বিলাকৰ ছাত্ৰ ছাত্ৰীয়ে কোৱা কিছুমান কলেজৰ আঁচনি শুনিও বেয়া নকয়, আৰু এইটো আমি কৰিব লাগিব। আমাৰ বিটিচি চৰকাৰৰ পৰা যিটো BPF দলে চলাই আছে, আমি কি হয় বাদ দি ৰাজনীতি কৰিব খুজিলে এইটোওতো বেয়া কথা। কিছু আমি এনালাইচিছ কৰিব লাগিব, আৰু সেইটো লাইনটোত আমি সদায় মই মিটিং বিলাকত এটা কথা কৈ আছো, কোনোবা ভাল পাওক বেয়া পাওক, যে আমাৰ দলীয় মিটিং বিলাকত আৰণি দিয়া গামছা দিয়া মানুহ কমচে কম 20-30 বছৰৰ হ'ব লাগে। যদি প্ৰত্যেকটা মিটিঙত আমাৰ পাৰ্টি প্ৰত্যেকটা মিটিঙত 15-20 জন কলেজ ল'ৰা ছোৱালী যিবিলাকৰ বয়স 20ৰ পৰা তোমাৰ 30 বছৰৰ ভিতৰতে লাহে 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 BPF দলত কাম কৰিবলৈ আগ্ৰহ হ'ব নে নহ'ব? আৰু যেতিয়া তেওঁলোকে MLA ৰ লগত পৰিচয় হয়, MC লগত হয়, চিফ ডাঙৰীয়া মন্ত্ৰীৰ লগত পৰিচয় হ'ব, অলপ সাহস বাঢ়িব, চলিটো ক'ব পাৰিব লাগিব, ছাৰ মই পঢ়াটো কমপ্লিট হ'ল, মোক চাকৰি এটা লাগে। আমাৰ ছোৱালীটো তেনেকুৱা ক'ব পৰা সুযোগ এটা পাব লাগিব। কিন্তু আমি পাৰ্টিৰ মানুহে যদি আমাৰ নেতাক ঘেৰি থাকো, হাগ্ৰামা ডাঙৰীয়া পাণ তামোল দিয়াৰ পৰা আৰম্ভ কৰি চাহা দিয়াৰ পৰা আৰম্ভ কৰি মিটিং পেণ্ডেললৈ যোৱালৈকে দি থাকে, বেলেগে কিয় আহিব? আঞ্জা চব্জি দিওঁতে যদি আমাৰ পাৰ্টিৰ লিডাৰ বিলাকে কৰে, বেলেগে টকা খাওয়াটোতো বাদে দে, চেয়ারম্যান পোৱাটোতো বাদে দে, দিয়াও যদি চান্স নাপায়, আমাৰ নতুন তামোল দিয়া যদি চান্স নাপায়,
চিপক গামছা দিয়া যদি চান্স নাপায় কিয় আহিব বিপিএফ দলত? গতিকে এইবিলাক কথা সৰু সৰু বস্তু, কিন্তু আমাৰ ৰাজনীতিক জীৱনত ভৱিষ্যত আমাৰ মানে কি কয় প্ৰজন্ম গঢ়াত এয়া অত্যন্ত দৰকাৰ। লাহে লাহে আমি ৰিজেক্ট হৈ গৈ আছো। মইতো নিজকে কৈ লৈ আছো 2020 চনৰ মোৰ MP শেষ আৰু মই 50 বছৰৰ পিছত 60 বছৰ হ'বলৈ কিমান দিন? 12 বছৰ ৰাজ্যসভাৰ MP হলো পাত্তাই পোৱা নাই। 60 বছৰটো গম নোপোৱাকৈ গুচি যাব। কিন্তু 50 বছৰৰ মানুহৰ ওপৰত আজিৰ নতুন চাবে কিবা আশা থাকে নেকি? এই বুঢ়াজন কি কৰিব? আমাৰ যিমানে ফিলচফাৰ নহওক বুঢ়া মানুহ বুঢ়াই হয়, এইটো আমি মানি ল'ব লাগে। গতিকে এই বুঢ়াৰ কাৰণে আমি এতিয়াই যদি মানুহ ঠিক কৰি নাযাওঁ, যিজন মানুহে মোৰ পিছত বহিব আৰু যিজন মানুহক কম আবার আজিকালিতো তয়ে হলি মোৰ এনেকুৱা প্ৰব্লেম আছে, গতিকে মই আৰু যাই থাকিব নোৱাৰো, তুমি মোৰ কামটো কৰি দিয়া। হ'ব মামা, হা তেনেকুৱা কোৱা মানুহ হ'ব লাগিব না নালাগিব আমাৰতো? আৰু সেইটো যদি বনাই যোৱা কৰ্মকৰ্তা থাকিব লাগিব না নালাগিব বিপিএফত? নতুন চামক যদি বেলেগে ধমকেতৰ নিচিনা আহে, আমাৰ কোনো কন্ট্ৰিবিউশন নাজানে, সি মোক কি কবাই বুঢ়া হৈছিল তেতিয়াতো তই পাত্তাই দিয়া নাছিলি, আৰু এতিয়া তই বুঢ়া হল কৈ আছে, হয় না নহয়? ভাবতে এনেকুৱাহে হ'ব। মানুহ হল যেনেকুৱা, আজি যদি আমি ইয়াং জেনেৰেশ্যনৰ পাত্তা নিদিওঁ, ইয়াং জেনেৰেশ্যন কালিৰ বুঢ়া মগুৰি মানুহ হওক। মা দেউতাককে এৰি গ'ল আমেৰিকা, যিবিলাকে ডাঙৰ বেমাৰ হৈছে বুলি ক'লে পইচা পঠাই আছো বুলি কয়, মা দেউতাক চাবলৈ মন নাযায়। আৰু আমাৰতো ৰাজনীতি, এই ৰাজনীতিত আমাৰ কি ভেলু থাকিব ইয়ং জেনেৰেশ্যনৰ লগত? গতিকে সদায় আমি ইয়ং জেনেৰেশ্যন কণ্টিনিউয়াছলি যদি বনাই নাযাওঁ, আজি এজিপিৰ অৱস্থা, এজিপিৰ সেইটো অৱস্থা হৈছে কোনো ইয়ং জেনেৰেশ্যনৰ লগত সম্পৰ্ক নথকাৰ কাৰণে কৰ্মকৰ্তাই নাই। ভাল পায় এজিপিক, কিন্তু এজিপিৰ কাৰণে কথা কোৱা মানুহ নথকাৰ কাৰণে সেইটো অৱস্থা হৈছিল। গতিকে আমি সজাগ হ'ব লাগিব। মই অনুৰোধ কৰিছো পাৰ্টিৰ ক্ষেত্ৰত, এইটো আমাৰ মাজত বেয়া পাব নালাগে, বেয়া ল'ব নালাগে। কেনেকৈ আমি আমাৰ লগত মানুহ বঢ়াই লৈ যাই থাকিব পাৰো এই কথা, কাৰণ ৰাজনীতিত মানুহ লাগিবই, আৰু মানুহ যদি লাগে মানুহ বঢ়োৱা আমি কাম কৰিব লাগে। মোৰ লগত আজি 2 জন গৈছে, নেক্সট ডে আৰু 7 জন কেনিবা লৈ যাব পাৰো নেকি? ইয়াৰ পিছত 15 জন পাৰিম নেকি? মই কোনোবাই অঞ্চল এটা মেনেজ কৰিব পাৰে, এই চিন্তাটো এইফালে কাম কৰিলেহে আমাৰ পাৰ্টি কোনেও হিলাব নোৱাৰিব। এতিয়া আমি কিছুমান বিষয়বস্তুৰ ওপৰত প্ৰদান দিয়ক, যিবিলাক লৈ ফালে আমাৰ পাৰ্টিক আজি দুৰ্বল কৰিব খুজি আছে। স্পষ্ট নহয় আমি তাৰ উত্তৰ দিব নোৱাৰো। বিশেষ কৰি বড়োৰ কাৰণে, এইবিলাকৰ কাৰণে এটা প্ৰব্লেম হৈছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ ক্ষেত্ৰত আপসু আৰু অন্যান্য যি সংগঠন আছে, এনডিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন ট্ৰাইবেল অৰ্গেনাইজেশ্যন, তেওঁলোকে আজি সেইটো অপোজ কৰিছে। আৰু জনজাতিকৰণৰ ক্ষেত্ৰত গোটেই দগটো জাপি দি আছে হাগ্ৰামা মহিলাই ডাঙৰীয়া। এমনকি হাগ্ৰামা মহিলাই ডাঙৰীয়া সমাজৰ পৰা বয়কট কৰা লেখে কথা কৈ ফালে পেপাৰ ষ্টেটমেণ্ট দিছে। এনেকুৱা এটা পৰ্যায়। গতিকে এনেকুৱা প্ৰত্যুত্তৰ হিচাপে আমি কি ক'ব লাগিব, সেইবিলাক আমি স্পষ্ট হ'ব লাগিব। গতিকে আমি গোটেই হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত বিটিচি চৰকাৰে বিটিচি অঞ্চলৰ কোচ ৰাজবংশী আৰু আদিবাসী ভাইসকলক জনজাতি কৰাৰ কাৰণে ৰিকমেণ্ডেশ্যন দিয়া হৈছিলে বুলি। সেইটো এদিনৰ কথা নহয়, এই ইছ্যুক সমৰ্থন কৰি ফালে কাম কৰি আহি থকা চানসুমা কংগৰ বৈশ্যমতাৰী ডাঙৰীয়া আৰু ডাউৰৰ যিটো পেপাৰ ষ্টেটমেণ্ট দিছে, তেওঁলোকে আজি অভিযোগ কৰিছে চানসুমা বৈশ্যমতাৰী ডাঙৰীয়াতে 31 তাৰিখলৈ ডেডলাইন দিছিলে জানুৱাৰী দলৰ ওপৰত, হাগ্ৰামা মহিলা ডাঙৰীয়াৰ ওপৰত। কিন্তু সেই যে আদিবাসী ৰাজবংশী নেতা আছিলে, ডাউৰৰ নাজাৰী ডাঙৰীয়া যেতিয়া নেতা আছিলে, সেই সময়ত কোচ ৰাজবংশী নেতা, কোচ ৰাজবংশী ক্ষত্ৰিয় আৰু আমাৰ ফণী মেধি ডাঙৰীয়া আছিলে কোচ ৰাজবংশী ক্ষত্ৰিয় সন্মিলনী, নহয় জানো? সেইটো সময়ত এই দুইটা জনগোষ্ঠী কাৰণে তেওঁলোকে এক্সপাৰ্ট কমিটিৰ মেমৰিণ্ডাম যিমান
ইমান সময় আপচুৱে বিভিন্ন দাবী লৈ ফালে দিল্লীত মেমৰেণ্ডাম দিছিল, কাপা মেমৰেণ্ডাম দিছিল, তেওঁলোকৰ লগত তেওঁলোকে নিজে এওঁলোকৰ মেমৰেণ্ডাম ড্ৰাফ্ট কৰিছিলে, কাৰেকশ্যন কৰিছিলে, বুজি পালে নে নাই? আৰু এওঁলোকে হিতৰ পৰা আৰম্ভ কৰাৰ লগে লগে আপচু আৰু বিভিন্ন ট্ৰাইবেল সংগঠন যে বৰ্তমান জনজাতি সকলৰ যিখিনি সুযোগ সুবিধা তেওঁলোকে বঞ্চিত নোহোৱাকৈ যাতে তেওঁলোকৰ কাৰণে সুকীয়া কথা জাতীয়কৰণ দি ফালে কৰে, এইটো হ'ব লাগে। তেওঁলোকে সব ইয়াৰ কাৰণে প্ৰমাণ আছে। আজি আমাৰ লগত আমি সব প্ৰটেষ্ট কৰিবলৈ দিছিলো, এতিয়া প্ৰটেষ্ট কৰা হৈছে নে নাই মই নাজানো। আপচুৱে আপোনাৰ 2006 চন কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগত আপচু অফিচতে বহি পালে Teso is in favor of the solution to the Koch Rajbanshi scheduling issue under the separate category without affecting the rights and privileges. Parliament স্পষ্ট কৰি দিছে যে 6 জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব। পাৰ্লিমেন্টৰ বিলটো আনিল, তেওঁলোকে পাই থকা সুযোগ সুবিধাবিলাক বঞ্চিত নহয়, তাৰ কাৰণে সম্পূৰ্ণ লোৱা হ'ব। আৰু নতুন জনজাতি মানে ক্ষেত্ৰত তেওঁলোকক এটা সুকীয়া চিনাক্ত কৰি ফালে তেওঁখিনি পৃথককৈ দিয়া যাব। আৰু ইয়াৰ কাৰণে গোটেই প্ৰক্ৰিয়াটো কেনেকৈ কৰিলে ভাল হয় সম্পূৰ্ণ ৰাজ্য চৰকাৰক দায়িত্ব দিয়া হৈছে। আৰু ৰাজ্য চৰকাৰে যেনেকুৱা ঠিক তেনেকুৱা ধৰণে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আৰু বৰ্তমান জনজাতি সকলৰ প্ৰটেকশ্যনৰ ব্যৱস্থাটো কেন্দ্ৰীয় কি উল্টাটো ক'লে আপচুই যিটো কৈছিলে আৰু আপচুইটো তেওঁলোকে নিজে কৈছে 2006 ৰিকমেণ্ডেশ্যন কিমান আছিলে 2016 বিটিসি ৰিকমেণ্ডেশ্যন কিয় দিছিলে আমাৰ কোচ ৰাজবংশী ভাইসকল আদিবাসী সকল তেওঁলোকে আহি পালে সবে কৈছিলে যে এনডিপিও 2009 চনত প্ৰাইম মিনিষ্টাৰক দিছিলে এনডিপিও এইটো লৈ আমাৰ তাত আহিছে বিটিসি এনডিপি কি কৈছিলে এনডিপি কৈছিলে দা কোচ ৰাজবংশী কমিউনিটি বডোলেণ্ড এৰিয়া হুইচ অলসো তেওঁলোকক বুজি পাইছে না তেওঁলোকৰ উইদাউট এফিডিভিটিও নাই তেওঁলোকৰ যিয়ে নহওক তেওঁলোকে এনডিপি 2009 চনত প্ৰাইম মিনিষ্টাৰক এইটো দিছিলে আৰু ইয়াৰ সাইনটো আছে বি শংকৰ গোবিন্দ বসুমতাৰী এনডিপি আৰু ধীৰেন বড়ো এই এনডিপি তেওঁলোকে কৈছে 2009 চনত ইয়াৰ পিছত তেওঁলোকৰ সহযোগী আৰু আপসুত ৰেঞ্জেৰা নাজাৰী আছিল তেতিয়া 2004 আছে তেওঁ জেনেৰেল সেক্ৰেটাৰী হয় উদালগুৰি এতিয়া আপসুত আলোচনা হি এক নম্বৰত যাই বহে আৰু তেওঁ ডিমান্ডটো তেওঁলোকৰ ডিমান্ডটো আছিল দা ইন্ডিজ ৰাজবংশী কো বুজি পালে না ভাৰত চৰকাৰৰ দ্বাৰা তেওঁলোকে হিটো হ'ব লাগে বুলি কৈছে তেওঁলোকে অৱশ্যে হিটো বস্তু লিখি দিছে উইদাউট এফেক্টিং দি ষ্টেটাছ অফ দা এক্সিস্টিং ট্ৰাইবেল পিপল লিভিং ইন দা ষ্টেট মানে বিপিপিএফৰ যেটো আপোনাৰ ইলেকশন ইস্তাহাৰ ইউপিপিএলৰ ইস্তাহাৰ তাতেও আছে সদায় তেওঁলোকে সবতে কৈ আছে আৰু আজি বিপিএফে দগ দেখিলে 2006 2009 অন্যান্য দিন তাৰিখত তেওঁলোকে কৰিলে সবে দিছে কাৰ্য ক্ষেত্ৰত এইটো হ'ব লাগে বুলি যেহেতু আমি সরকারে কি মুখে সরকারে সরকারি ভাবে এক্সিকিউটিভ কাউন্সিলৰ সিদ্ধান্ত লডেশন কৰি দিলে তো কোনটো লৈ ফেলে বড় সংগঠন বিলাকে ট্ৰাইবেল সংগঠন বিএফক দগ দেখিলে গটে সেই কথাটো এই মছলাটো লৈ ফেলে থাকোতে তোমালোকৰ এনডিপি গোবিন্দ বসুমতাৰী হতো আমাৰটো দুৰ্বল আমি সিধা যেটো কই আমাৰটো হোসা হাগ্ৰামা জানিব লাগিব ৰাজবংশী আদি এওঁলোকেও জানিব লাগিব ট্ৰাইবেল নেতাবিলাকৰ ভিতৰত এই নেতাবিলাক কি আৰু বিপিএফ দলৰ গোষ্ঠীয়ে জানিব লাগিব আৰু হেতু লয়ে আমাৰ বিপিএফৰ প্ৰত্যেকজন কৰ্মকৰ্তা আজি সবকে দিন নিজৰ নিজৰ ডিস্ট্ৰিক্টত এভেইলেবল এনেকুৱা দি আপসুৰ সদস্য থকা প্ৰত্যেকটা
পাৰ্টিও বদনাম দি আছে গতিকে আজিৰ পৰা কৰি দিলো আমি ভাবি আছিলো এইবিলাক মিছামিছি যদি এটা বাঢ়িব গতিকে কামটোৱে হৈ যাব লাগে কাৰণ ট্ৰাইবেলৰ প্ৰটেকশ্যন থাকিবই এইটো আপোনালোকে অপেনলি কওক সেইদিনা কিছুমান বস্তু অপপ্ৰচাৰ চলিছে 6 জনৰ লগত লৈ পেলে দিল্লীত সেইটো বন্ধ কৰিবলৈ গৈছে বন্ধ কৰিবলৈ যোৱা নহয় তাৰ মিশ্ৰিত যিটো প্ৰক্ৰিয়া এই ক্ষেত্ৰত ইমিডিয়েট যাহাতে তেওঁলোকেও যাহাতে তেওঁলোকৰ অধিকাৰটো পায় যোৱাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক নিৰ্দেশ দিলে মিনিষ্টাৰ বনাই পালে আমাৰ 6 জনগোষ্ঠী আৰু লগত কথা পাতি তেওঁৰ সংখ্যাটো ক'ত আছে ক্লিয়াৰ কৰি ইমিডিয়েটলি ৰাজ্য চৰকাৰৰ পৰা তেওঁলোকৰ কথাবিলাক কেনেকুৱা হ'ব ৰিকমেণ্ডেশ্যন দিয়ক আৰু সেইমতে চেন্ট্ৰেল গভৰ্ণমেণ্টে পাৰ্লিয়ামেণ্টত বিল পাছ সেইটো ঠিক কৰি দিব আজি গ্ৰুপ অফ মিনিষ্টাৰ হয় গ্ৰুপ অফ মিনিষ্টাৰৰ প্ৰিন্সিপলটো হ'ল বৰ্তমানৰ জনজাতিসকলৰ যিটো সুযোগ সুবিধা যে অতি মানে ভৱিষ্যততো যাতে অটকে ইয়াৰ পিছত নতুনকৈ যিটো জনজাতি হ'বলগীয়া 6 কমিউনিটি এই 6 কমিউনিটি তেওঁলোকৰ আৰু তেওঁলোকক কেনেকৈ তেওঁলোকৰ কথাটো যাতে ট্ৰাইবেলে খাব নাপায় এতিয়া ট্ৰাইবেলটো যাতে এওঁলোকে খাব নাপায় আমাক বুজি পালে নাই যেদিন নাবান্ধক এই বুঢ়া ৰছী দুৰুংটো ৰছী বুঢ়া বান্ধি পালে বলি দিবি ভাই এটা তো অলরেডি চিনিয়ে গল এটা তোরে গতিকে সেই কথা গতিকে সেইটো আমি পুরা পুরি ক্লিয়ার কৰি দিব লাগিব ট্ৰাইবেলৰ ভয় কৰিবলগীয়া নাই নতুন ট্ৰাইবেল ভিত্তিকত হ'ব গতিকে তেওঁলোকৰটো গতিকে সেইটো ক্লিয়াৰ কাৰ তাত কোনবা কাকবা বেয়া পাবলগীয়া কি আছে পাব নালাগে হ'ব নালাগে বুলি কোৱাৰ কি দৰকাৰটো আছে তাৰ ঘৰৰ বস্তু যাব নেকি তাৰ ঘৰৰ এইবিলাক বস্তু গতিকে ইউজি ব্ৰহ্ম আৰু এছ কে বৈষ্ণৱী এই আজি আপসুৰ লগত থাকি পালে পিছে নেতা হয় আপসুৰ পিছত তেওঁলোকে আজি গৈ আছে এইবিলাকতো পিছে সেইকাৰণে ইউজিক আমাৰ কোনোবা হয় আণ্ডাৰগ্ৰাউণ্ড ইউজি বুজি পা দেখা নাপায় কিন্তু ভিতৰে এওঁলোকে প্ৰজেক্টটো কৰি থাকে এছ কে টি কি হ'ব চেক্ৰেট কিলাৰহে হ'ব চেক্ৰেট কিলিং ইও মনে আমাক মাৰিব বিচাৰি তাৰ পৰা সাৱধান হ'ব লাগিব দেখা নাপায় কিন্তু ভিতৰ দুই মছলা হৈ থাকে গতিকে এইবিলাক বস্তু আমি এতিয়া যে তেওঁলোকে যে কথাটো এনে বনাই কৈ আছে স্বাৰ্থত ছেপাৰেটেডৰ কথা কৈ ফালেও বড়োৰ এতিয়া যিখিনি কথা কৈছো বিপিএফৰ বড়ো মানুহ ৰাভা মানুহ গাৰো মানুহ তেওঁলোকৰ কাৰণে মই কৈছো কাৰণ ট্ৰাইবেল সমাজত তেওঁলোকে এই প্ৰশ্ন হ'ব গতিকে বেলেগতো এইটো সন্মুখীন নহয় আৰু ছেপাৰেটেডৰ ক্ষেত্ৰতো ট্ৰাইবেল মানুহে সন্মুখীন হৈ থাকে ডাঙৰীয়া সদায় উল্টা কয় উমুক কয় তুম কয় বিৰুদ্ধে ক্ৰাইটেৰিয়া নাই কৈছে লৈ পালে হলুচ তুলুচ তেওঁলোকে পৰিৱেশটো কৰি থাকে বিপিএফ দলে পৃথক ৰাজ্যৰ ক্ষেত্ৰত এটা ৰাজনৈতিক দল হিচাপে বিটিচিক পৰিচালনা এটা বিশৃংখল পৰিৱেশ হৈছিলে অসমখনত কাৰ্বি আংলং আৰু ইয়াত আৰু প্ৰত্যেকটা জায়গাত ছেপাৰেটেড বিচাৰি ক্ষমতাপুৰ বড়োলেণ্ড কিবি তেতিয়া চৰকাৰক কৈছিলে যে সেই ছেপাৰেটেড ইছ্যুৰ ক্ষেত্ৰত পাৰ্মানেণ্ট সলিউশন কৰাৰ কাৰণে এটা বিহিত ব্যৱস্থা ল'ব লাগে ট্ৰাইপাৰ্টাইট মিটিং কৰিব লাগে বুলি ডিমাণ্ড কৰিছিল সেইমতে ট্ৰাইপাৰ্ট আমাৰ বিএনসি বড়ো নেশ্যনেল কনফাৰেন্সৰ লগত হৈছে আৰু এক্সট্ৰা কৈ বিপিএফৰ লগতো হৈছে আমাৰ বিপিএফটো এক্সট্ৰা ট্ৰাইপাৰ্টাইট কমিটি মিটিং এক্সট্ৰা কৈ হৈছে ঠিক আছে ট্ৰাইপাৰ্টাইট ঠগত এটা চৰকাৰক প্ৰপ'জাল দিয়া হৈছিলে এইবিলাকতো তৰ্কাতৰ্কি হৈ থাকি লাভ নাই এটা এক্সপাৰ্ট কমিটি বনাই এক্সপাৰ্ট কমিটিয়ে গোটেই বিটিসি অঞ্চল অসম সবৰ কথা পাতক আৰু গোটেই বস্তু চাই লওক চাই ফেলে এই বিষয়ৰ ক্ষেত্ৰত পৃথক ৰাজ্যৰ ইছ্যুৰ ক্ষেত্ৰত পাৰ্মানেণ্ট সলিউশন সমাধানৰ কাৰণেও এটা পৰামৰ্শ তেলেংগানাৰ বিল যেতিয়া আহিল হাল্লা হয় মই পাৰ্লিয়ামেণ্টতে প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াৰ লগত কথা পাতিলো যে আপুনি অসমৰ পৰা আহি পেলাই প্ৰধানমন্ত্ৰী হৈছে আপুনি থাকোঁতে যদি অসমৰ
যায় কি হ'ব অসমখন তেতিয়া আমাৰ বীৰেন সিং ইংতিত যিমান গভৰ্ণমেণ্ট অফিচ আছে ভেটেনাৰী কিবা কি তাৰপিছত কংগ্ৰেছৰ হয় সেইটো লৈও মই ক'লো প্ৰাইম মিনিষ্টাৰক আমাৰ এইফালে একদম বেয়া অৱস্থা চবতে ৰাজবংশ পাৰ্লিয়ামেণ্টৰ ভিতৰত যেতিয়া এডজৰ্ণ হৈছিলে অলপ সময়ৰ কাৰণে 15-20 মিনিটৰ কাৰণে তেতিয়া মোক কৈছিলে তুমি কোৱা মই কি কৰিব পাৰো কি কৰিব লাগে ৰাজ্যটো নহয় তেনেকুৱা বলে ৰাজ্য নালাগে নহয় ছাৰ কিন্তু তো কি কৰিব লাগে যে আমাৰ কমিটি ডিমান্ড কৰিছে এনেকৈ মোক লিখি পালে নট এটা কৰি দিয়া কি কৰিব লাগে মই কৰি আছো কৰিম যে বৰ্তমানে এইটো যিটো জ্বলন্ত সমস্যা সেইটো আছে আৰু এই বিষয়টো পাৰ্মানেন্ট সলিউশন কৰাৰ কাৰণে এক্সপাৰ্ট কমিটি কৰি দিয়ে তেতিয়া হলে সেই কমিটিৰ দ্বাৰা এটা পাৰ্মানেন্ট সলিউশনৰ ৰাস্তা উলিয়াব আৰু সেইটো হলে ইয়াৰ এটা ৰিভল্ট হৈছে বিদ্ৰোহ হৈছে এই বস্তুটো মই লিখি আনাৰ পিছত তেওঁ লগে লগে চাইফালে নোট এটা লিখি হোম মিনিষ্টাৰক দিলে হোম মিনিষ্টাৰৰ লগত মোৰ হৈ আছে সি মোক বাৰে বাৰে মুখেদি কৈছিল তই চিন্তা নকৰিবি একদম ডিক্লাৰি দিম বুলি কৈ আছিলে তাৰপিছত নহয় প্ৰাইম মিনিষ্টাৰ আপোনাক দিছে তাৰপিছত প্ৰাইম মিনিষ্টাৰ ক'লে उसको कर दीजिए হোম মিনিষ্টাৰক ডাইৰেক্ট মোৰ প্ৰেজেন্সত দি দিলে থাকাৰ পিছত লগে লগে হোম মিনিষ্টাৰে হোম সেক্ৰেটাৰী তাত বহি আছিলে আমাৰ অফিচাৰ ডে কৰাৰ কাৰণে ব্যৱস্থাটো কৰে লগে লগে নেক্সট তাত গ'লে জইণ্ট সেক্ৰেটাৰী হোমৰ শম্ভু সিং আছিলে তেতিয়া তেখেতে ফাইলটো মোক দেখুৱাই পেলাই ক'লে এই তোমাৰ কামটো হৈ গ'ল এইটো আমাৰ তালৈ অৰ্ডাৰটো আহিল তো ঠিক আছে এইটো কৰি দিয়ক আপোনাৰ গোটেই মানুহ বড়ো নন বড়ো পিলাইৰ দলে আমাৰ কাম্পাদা আছে আজি সবে চন্দনদা মই স্থায়ী কিবা এটা কৰি যাবলৈ মই ভাল পৰামৰ্শ দিম আমি মাতিলো হোম মিনিষ্ট্ৰী ক'লো হ'ব চব গোটেই ৰেডি আৰু আমিও বিপিএফ দলৰ পৰা সবকে ক'লো যে এক্সপাৰ্ট কমিটি প্ৰথম ভিজিট কৰিব আমি সবে আহি এবাৰ তেখেতক নাটক আৰম্ভ হৈ গ'ল ৰাতিপুৱাৰ পৰা আপচুৱে নালাগে আহিব নোৱাৰে এইফালে হাল্লা যাব বিটিসি জ্বলি যাব কোকৰাঝাৰ জ্বলি যাব জিকি পিলাইক আহিব দিব নোৱাৰে আমি সেই কমিটিটো আমি মানি ল'ব নোৱাৰো আমাক ডাইৰেক্ট ৰাইজ লাগে বুলি ডাইৰেক্ট তাৰপিছত অথচ 6-7 বাৰ এক্সপাৰ্ট কমিটি ৰিকমেণ্ডেশ্যনৰ পিছত তোমাৰ তেলেংগানা ৰাজ্যটো লাষ্টলি কেন্দ্ৰীয় চৰকাৰে কৰিছিল পৰামৰ্শ দিছে এই পৰামৰ্শবিলাক আকৌ নাকচ হৈছে তেনেকুৱা ধৰণবিলাক কৰাটো আছে গতিকে এক্সপাৰ্ট কমিটি হলে একো নহয় আজি যে বিটিসি পালো এই বিটিসি পৰ প্ৰথম ৰিকমেণ্ডেশ্যন কি সেকেন্ড ৰিকমেণ্ডেশ্যন কি কমিশন অন ওয়ার্কিং কনস্টিটিউশন এইটো এটা কমিটি বনাইছিলে এই কমিটিয়ে 6 ডলাৰ ৰিকমেণ্ডেশ্যন দিছিলে আৰু তাৰ পিছতে হৈছে 2014 চন 26 ফেব্ৰুৱাৰী পিল্লাই কমিটি তেতিয়া হৈ গৈছিলে নহয় জানো না আহিছিলে সেইদিনা আহিব নোৱাৰিলে 26 ফেব্ৰুৱাৰী ঠিক আছে তাৰপিছত তেওঁলোকে নালাগে কমিটি তাৰপিছত লোকসভা ইলেকশ্যন হৈ গ'ল এক্সপাৰ্ট কমিটি এই কমিটিখন কাম কি কৰি আছে আৰু কামবিলাক কিমান নাই কোনটি অতি শীঘ্ৰে আমি কৰি দিম আৰু যিটো আগৰ চৰকাৰী কৰিছে 5 বছৰত এই ৰাজ্য বিচাৰা মানুহবিলাকে এই কমিটি নালাগে বুলি পৰি থাকে আৰু নিজে কমিটিটো বাদে দিয়ক এনেকুৱা ধৰণৰ পৃথক ৰাজ্যৰ ওপৰত এবাৰো মুকলিকৈ আলোচনা হৈছে বহিছে কথাটো ওলাইছে এইটোতো সম্ভৱৰ কথা নহয় চৰকাৰৰ পলিচি নাই বুলি কওঁতে তাতে শেষ আৰু যিমানখিনি কথা ক'লে বিপিএফ দল আমি কি আবসুৰ ডিমান্ড নেগলেক্ট কৰিছো আমি তেওঁলোকৰ পৃথক ৰাজ্যৰ সমস্যা আমি নেগলেক্ট কৰিছো কিন্তু আমি এটা ৰাজনৈতিক দল হিচাপে যিখিনি সহায় কৰিব পাৰো প্ৰধানমন্ত্ৰী আহিছে আগ্ৰমা ডাঙৰীয়া মুকলিকৈ ক'ব লাগে কৈছে যে যেনেকৈ পাৰে বেলেগে হওক নহওক আমাৰ আদিবাসী আৰু ৰাজবংশী আমি পাৰাটোহে ক'ব পাৰিম আৰু সেই হিচাপে আজি আমাৰ বিপিএফ দল সবৰ কাৰণে আমি সবকে চাব লাগিব বড়োক চাবৰ কাৰণে অসম তেওঁলোকৰ অভাৱ আমি সবকে সমানকৈ চাবই লাগিব আৰু হিতৰ কাৰণে এটা আমি সিদ্ধান্ত দিয়া নাই ঠিক সিটিজেনশিপ বিলতো আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াও কৈছে হা না এটা বস্তুত আমি ফাইনেল সিদ্ধান্ত লোৱা নাই কাৰণ কিয় দুইটা সেকশনৰ মানুহ আছে
স্বৰ্ণাতীয় বিটিচি অঞ্চলত ঢেৰ মিছা কপাৰ স্বৰ্ণাতী আমাৰ আছে কথাটো নাভাবে তেতিয়াহ'লে বিটিচি বসবাস কৰা যি অৰিজিনেল স্বৰ্ণাতী তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব গতিকে ইফালেও নহয় ইফালেও নহয় কিন্তু আমাৰ স্পষ্ট কৈ আছে বিটিচি যেতিয়া গঠন কৰা হৈছিলে বিটিচি গঠন কৰাৰ সময়ত আমাৰ চুক্তিবদ্ধ হৈ পেলাই সেইটো আইনত পৰিণত হৈছিল বিটিচি এৰিয়াত যিসকলে বিটিচি গঠনলৈকে আছিল দিনলৈকে দিনৰ পিছত নহয় ক্ষেত্ৰত পাব আমাৰ কোনো বাছ বিচাৰ নাই ভূমিকা পাব কি আছিলে পিছত গণ্ডগোল কৰি আহি থকাটো কোনটো হয় ট্ৰাইবেল বেলেন্স ব্লক ট্ৰাইবেল বেলেন্স ব্লকৰ কথাটো বিটিচি একৰ্ডত নাহিল আৰু 6 যেতিয়া এমেন্ডমেন্ট কৰি বিটিচি তাত কোনেও ট্ৰাইবেল বেলেন্স আইনটো কি হ'ব এই কথাটো কোনেও মনত নকৰি কোনেও প্ৰপ'জাল নাই ব্লকটো যেনেকৈ আসাম গভৰ্ণমেণ্টত লেণ্ড এণ্ড ৰেভিনিউ এক্টত আছে 10 চেপ্টাৰত তেনেকুৱাকৈ বেলেন্স ব্লক হিচাপে ইটো থাকি গ'ল যিটো ট্ৰাইবেল আৰু প্ৰটেক্টেড ক্লাছ আমাৰ নেপালী আদিবাসী আৰু আপোনাৰ ৰাজবংশী এইখিনি মানুহে মাত্ৰ ট্ৰাইবেল এণ্ড ব্লক বেলেন্স ব্লকটো কিন্তু ট্ৰাইবেল বেলেন্স ব্লক গঠন কৰাৰ সময়ৰে পৰা আছে থাকিব কিন্তু বেলেন্স ব্লকৰ ভিতৰৰ মানুহ হ'বই লাগিব বিটিচি হলেও বেলেন্স ব্লকৰ মানুহৰ ভিতৰত হে নন ট্ৰাইবেল মানুহ হলেও তেওঁৰ কিনা বেচাৰ অধিকাৰটো আছে ক'বলগীয়া কাৰো একো নাই কথাটো এইটো চলি আহিছে আগৰ পৰাই হওক কিবাই হওক কাৰোবাৰ নামজাৰি হৈ আছে কোনেও উচ্ছেদ কৰিবৰ কাৰণেতো যোৱা নাই থাকিব নাপায় বুলি ক'বলৈ এইটো আছে অফিচাৰ বিলাকক ভালদৰে কৈছে কাৰণ আইনে কাৰো কাৰণে নহয় আইনটো তুমি কাৰো কাৰণে কৰিব নোৱাৰা এতিয়া আৰু যাই যাই বড়ো মানুহটো আৰু এতিয়া অদ্ভুত বুদ্ধি বলাইছে বড়োই এতিয়া নিজৰ নামত মাটি নিকিনে নকৰে কিয় ট্ৰেন্সফাৰ নকৰে বড়োৰ নামত যদি এবাৰ ট্ৰেন্সফাৰ হয় এই ট্ৰাইবেলকে বিক্ৰী কৰিব লাগিব নন ট্ৰাইবেলক বিক্ৰী কৰিব নোৱাৰে গতিকে ট্ৰাইবেলকে যদি তুমি মাটি বিক্ৰী কৰিব বুজি পালে না নাই এলা কায়দা বুদ্ধি থাকা এতিয়া ধনী ধনী বড়ো মানুহে কি কৰিছে মাটি কিনিছে আৰু যদি বড়ো ৰাভা কাকবা বিক্ৰী কৰিব লাগে পইচা দিব পৰা মানুহই নাই দুনিয়াত যে কি চলে কি নচলে এইবিলাক বস্তুটো মই কিয় কৈছো আমাৰ যাহাতে যিটো আমি আছে যেনেকৈ এইটো কথা ওলাই আছে শিডিউল ট্ৰাইবছ যিবিলাক নতুন হ'ব শিডিউল ট্ৰাইবছ পি অলৰেডি ভৈয়ামৰ ট্ৰাইবেল শিডিউল ট্ৰাইবছ হিলছ সমষ্টি হ'ব পাৰে আদিবাসীও আছে ৰাজবংশীও আছে শিডিউল ট্ৰাইব যদি ৰিজাৰ্ভ হ'ব পাৰে মাজবাদ হ'ব পাৰে চৰণ বড়ো এমএলএ ইয়াত যিটো ৰাজবংশীও আছে আদিবাসীও আছে আচ্ছা ৰিজাৰ্ভ হয় তাততো আৰু চৰণ বড়োটো নমিনেশ্যন দিব মাজেৰ নাৰ্জাৰী ডাঙৰীয়া আছে নমিনেশ্যন দিব নোৱাৰে তেতিয়া ট্ৰাইবেলৰ কাৰণে বেলেগ বেলেগ কথা দিয়াটো ভাল না একেলগে দিলে ভাল মানুহৰ কাৰণে সদায় খেলি থাকিব পৰাটো ভাল হয় না নহয় যদি খেলি থাকিব পৰা ভালটো হয় তেতিয়াতো ভাল নহ'ব এসটি একে হলেহে বেছি ভাল একে হলেহে একেলগে তুমি যিটো ভাল বুলি কৈ আছা আনফালেদি তোৰ বেয়াও হৈ আছে বুজি পালে না কথা আমি মানুহক বুজালে মানুহে তেতিয়া বুজি পায় ইয়াত আৰু কি জাতিৰ হৈ আছে মাজেন্দ্ৰ নাৰ্জাৰী বেয়া পোৱা ট্ৰাইবেল মানুহে খাব পাৰে নেকি কোনোবা আজি আমি ইয়াত যিমান জাতি জনগোষ্ঠী আছে নিজৰ জাতিৰ ডাঙৰ নেতাই আমাক কিবা দিছে আমাৰ ট্ৰাইবেল কথাটো আমাৰ মন্ত্ৰী এমএলএ আমাৰ দৰে মানুহৰ ল'ৰা ছোৱালী দিব নেকি দুখীয়াক নিদিয়ে সহজ হয় লাভ নাই তই আজি ট্ৰাইবেল কথা পাব ৰাজবংশ তেতিয়া গোটেই আপাৰ আসামৰ চিনি নোপোৱা ৰাজবংশী বিলাকে চব কৰ্পৰেচন এমএলএ লৈকে হৈ গ'ল ডক্টৰ ইঞ্জিনিয়াৰ চব এডমিশ্যন ল'লে বঙাইগাঁও কোকৰাঝাৰৰ বুজি পালে এতিয়াও সেইটো হ'বলৈ তেতিয়া তোমাৰ আপাৰ আসাম আমাৰ ৰিপন বৰা ডাঙৰীয়া
পাৰিব নে নোৱাৰে প্লাস ৰিজাৰ্ভেশন যেটো সিট হ'ব পপুলেশন ৰেশিও যদি চাই আজি ৰাজবংশী সংগঠনে যিমানখিনি পপুলেশন দিছে এই পপুলেশন বিলাকৰ হিউজ পপুলেশন তো হল আপাৰ আসামত যদি হাইয়েস্ট পপুলেশনৰ পৰা হৈ আহে তেতিয়া কোচ ৰাজবংশী ৰিজাৰ্ভেশন তো ইফালে আহি পাব না নাপাব বহু বস্তু এতিয়া বস্তুবিলাক বহমতেহে এতিয়া গম পাই আছে এদিন মৰাবিলাক আহি পলে মুখ্যমন্ত্ৰী মোক কলে তই থাক মিটিঙত মই মেম্বাৰ নহয় মই কিয় থাকিম মানে থাকছো থাকিল মৰাৰ আৰু এক্সট্ৰা কৰি দিব লাগে 6 জনগোষ্ঠীৰ ভিতৰত কিমান অদ্ভুত কাৰবাৰ বুজি পাইছে না আৰু হসাও হয় কথাটো 1 লাখ নাই পপুলেশন 1 লাখ নথকা মৰাৰ মানুহখিনিয়ে একেলগে দিয়াৰ পিছত পোৱা নপোৱা কি থাকিব গতিকে সেইবিলাক সব বস্তুৱে এটা জাতিৰ ৰাজ সমস্যা সমাধান হোৱাৰ এটোই একমাত্ৰ বিষয় হ'ব মোটামুটি এইখিনি সমাধান হলিও এই সমস্যাবিলাক আমি ভাবার নিচিনা সমাধান সব নহয় এই কথাবিলাক আমি ৰাইজৰ এসটিও নাপাব তাৰমানে ভৱিষ্যতত কেতিয়াবা আকৌ বড় মানুহ এই ৰাস্তাটো থাকিব নহয় জানো এই বস্তুবিলাক গতিকে কথাবিলাক তো এই কাৰণে এই কথাবিলাক কৈ দিছো যাতে আমি বেছি কৈ পাও তো 2006 চনত ক্ষেত্ৰত 2003 চনত 3 চনলৈকে থাকা বিটিসিৰ তো অভিভোগ কৰিব পাৰিব এই মাটিবাৰীৰ পৰা আৰম্ভ কৰি যি সুযোগ সুবিধাই নহক ইলেকশন খেলিব লাগিলিও 2003 71 একৰ্ডৰ লগতো কথা নাই 1971 যেটো বেস ইয়াৰ সম্পৰ্ক তাৰ কাৰণে আগ্ৰহ মহিলাই ডাঙৰীয়া মাজে মাজে লেকচাৰত কৈ আছিল যে আমাৰ বিটিসিত কোনো বিধিহীন চুক্তি হোৱাৰ পিছত প্ৰথম 2003 বিটিসিত এলাও হৈছিল এটা নিউজ ইউৰন আছিল কোনিও সিটিজেনশিপ বিল পাস হলিও তাদিও বিটিসিৰ যেটো অধিকাৰ মাটিবাৰী 2003 চনৰ আগত যদি তাৰ এক খাটা মাটিও যদি নাই নিজৰ নামত বাহিৰ সিটিজেনশিপ বিলৰ ক্ষেত্ৰত আমাৰ তেন নাই কাৰণ হেতু বিটিসি বিশেষকৈ একো আমাৰ ক্ষতি আকৌ উল্টা বুজাব বিটিসি নহব বুলি দেচোন সিটিজেনশিপ বিল কথাটো আকৌ উল্টা যাব পাৰে যে সিটিজেনশিপ বিল হলিও পাস হলিও বুলি দেখোন বিটিসি এৰিয়াটো নহব উল্টাটোহে বুজিব পাৰে কোনো আপত্তি নাই কাৰণ যিসকল শৰণাৰ্থীৰ সিটিজেনশিপ বিলত কোৱা হৈছে তাত তোমাক মাটি ইয়াৰ কি কথা কোৱা হৈছে যদিহে তুমি পাকিস্তান বাংলাদেশ বা আফগানিস্তানত এই সরকার বা ইয়ার যিবিলাক নাগরিক তেওঁলোকৰ দ্বাৰা ভাবুকি পাই জীৱনৰ তাৰানা যদি আহি 2014 চনতে আহিছে ইয়াৰ পিছত নহয় আকৌ হেতু ভুল বুজিব নালাগে অনলি আর কি নিউজ ওলাইছে কি ধান্দাৰ মানুহ আছে চনৰ ভিতৰত যিসকল আহিছে এওঁলোকেহে পাব আকৌ বুজি পালে সকল আহিছে যিসকল শৰণাৰ্থী হয় তেওঁলোকে ভাৰতীয় নাগৰিক হ'ব পাৰি কৰিব লাগিব যে ময়ো শৰণাৰ্থী হয় গতিকে নাগৰিকত্ব লাগে তোমাক সিটিজেনশিপ লাগে আৰু হেতু তুমি এপ্লাই কৰাত কিছুমান কন্ডিশন দিছে এই কন্ডিশনটো হল পৰা আহিছা কেতিয়া আহিছা কি কাৰণত মানে দেশৰ কোনটো ৰাজ্যৰ কোনটো এৰিয়াৰ পৰা আহিছে এই যে কিবা এনআরসি একেই বস্তু এনআরসিৰ নিচিনা তোমাৰ গোটে লিগেসি ডাটা তাত যে আছিল তাত যদি ইয়াত কোন আহিছে এটো প্ৰমাণ লাগে বুজি পালে না নাই প্ৰক্ৰিয়া গতিকে বিটিসি এৰিয়াত থকা 2014 চনতো আহিছে দিন তাৰিখ আছে কালিও বিটিসিত এড্ৰেছ থাকিলিও তোর যদি মাটি বাড়ি 2003 ভিতৰত নাই আছে ক্লিয়াৰিফিকেশনৰ কাৰণে বলে বঙালী বলে বিটিসিৰ ভৱিষ্যত নাই বুলি নকলে হল আৰু কোনবা গৰে আমি বেঙ্গলী খিনি ইয়াৰ ৰিপ্লাইটো দিব লাগিব জবাবটো বুজি পালে না নলে ৰাজনীতি কেনেকৈ চলিব নিজে মই তেতিয়াতো কৈছো বড়ই দিব লাগিব ইয়াৰ উত্তৰটো 6 জনগোষ্ঠী কৰি ল'ব লাগিব এইবিলাক কথা ইয়াৰ পিছত যেটো বড় অনাবৰৰ কথা
নাম্বাৰ 1 তেওঁলোকৰ ডিমাণ্ডটো গাঁওখিনি কৰ্তন কৰিব লাগে বিটিচিৰ পৰা। ইয়াত এটা কথা আৰু তাতকৈ বেছি থকা জনজাতি গাঁওখিনি জনজাতি থকা মানে অনাবৰ মানুহে সোমাই দিছে আৰু থাকিব লাগে ভদ্ৰ বাটা তেওঁলোকে যিটো প্ৰেজেন্টেশ্যন দিছে ইয়াত হ'ব লাগিলে কি পাৰ্চেন্ট লাগে ইয়াত এটাই কথা আছে যিখিনি কন্টিজিয়াছ এৰিয়া নটিফাইড কৰি দিয়া হৈছে এই নদী পানীৰ পৰা পাহাৰ আৰম্ভ কৰি মানুহ কিন্তু তাত আমাৰ ৯৫টা গাঁও আছিলে যিটো গাঁও আলোচনা তেনেকুৱা এটা কুৱেশ্যন আহিছিলে তেতিয়া এটা সিদ্ধান্তত উপনীত হ'ল ৯৫টা গাঁৱৰ ইস্যুটো পিছত কথা পাতি ফালে পৰীক্ষা নিৰীক্ষা কৰি সোমোৱা যাওক যিখিনি সোমাব তেতিয়া হয়তো আমাৰ বিএলটি ফালৰ পৰা মানা হৈছিলে আৰু মানা হোৱাৰ পিছত এই ক্ষেত্ৰত কি কৰা যাব তাত উল্লেখ কৰে থৈছে যে ৯৫টা গাঁওটো সিদ্ধান্ত লবৰ কাৰণে এটা ট্ৰাইপাৰ্টাইট কমিটি গঠন কৰা যাব ইয়াৰ পিছত বিএলটি তিনটা কমিটিয়ে কোনটো ক্ৰাইটেৰিয়া এই ৯৫টা গাঁও মাব লাগিব নালাগে বুলি ডিসিশন লব তাত ক্ৰাইটেৰিয়াটো ধৰি দি ৯৫ৰ পৰা বিটিচিত সোমাব নাম্বাৰ 1 যদিহে এই গাঁওখন বিটিচিৰ লগত সংলগ্ন তেতিয়া এই গাঁওখন সোমাব তিনিটা সদস্যই যদি একমতত উপনীত তেতিয়া হেতু সোমাব এই ৯৫ গাঁওটোৰ সোমোৱা ওলোৱাটো জনজাতি থাকা না থাকা বুঝি পালে না ইন জেনারেল বিটিসি এরিয়াটো নহয় এইটো প্ৰত্যেকজন অনাবৰ মানুহে যেহেতু আমাৰ বিপিএফ দলৰ কাম কৰা গিতা প্ৰশ্নৰ সন্মুখীন হয় এই কথাবিলাক অলপ স্পষ্ট হইল আৰু হেতু উত্তৰ গতিকে বিটিসিৰ পৰা গাঁও কাটি আনাৰ কোনো প্ৰয়োজন নাই 2 নম্বৰ ৰাজনৈতিকভাৱে আমি মানুহক বুজাব লাগিব কি বুজাব লাগিব নৱ কুমাৰ শৰণীয়া আৰু অনাবৰ সুৰক্ষা সমিতি আৰু তেওঁলোকৰ সহযোগ বিলাকে কি কথা কৈছে 50% আৰু তাতকৈ বেছি অনাবৰ থকা গাঁওটো বিটিচিৰ পৰা কাটিব লাগে আৰু হিতৰ কাৰণে বিটিচি অঞ্চলৰ ডিপিএফ দলে কালিৰ পৰা হিতত লাগি যাওক অনাবৰ গাঁও কেতিয়াবা কৰ্তন হ'ব 1% কম থকা অনাবৰ গাঁওটো কাটা নাযায় গতিকে আজিৰ পৰা যিবিলাকে 50% নাই আপুনি অসমীয়া আপোনাৰ গাঁওটো ট্ৰাইবেলৰ লগত আছে আৰু আপোনাৰ অসমীয়া বা অনাবৰ তোমাৰ গাঁওটো নাই তই কি দৰকাৰত নব কুমাৰ কোনবা যদি বঙালী গাঁও আমি খুদক আপোনাৰ গাঁও কিমান আছে কৈছে 50 and above 50% তেতিয়াহে নব কুমাৰ শৰণীয়া বা অনাবৰ সুৰক্ষা সমিতিৰ গাঁওখন সোমাব এইটো আমি কোৱা কথা নহয় অনাবৰ সুৰক্ষা যদি তোমাৰ 48% যদি অনাবৰ মানুহ আছে জিন্দেগী বিটিচিৰ পৰা কৰ্তন নাযায় তেওঁলোকে যদি কেতিয়াবা কিবা এটা চুক্তিও কৰে এতিয়াৰ পৰা সেইবিলাক বাদ দি আমি বলক একেলগে কাম এনেকুৱাকৈ আমি মানুহ কাৰবাৰটো তোমাৰ 15% ভাই 50% এইবিলাক অনাবৰ শুনি কি লাভ আছে বাদ দে গতিকে আজিৰ পৰা বিপিএফৰ লগত অলপ অসমৰ সামাজিকৰ পৰা আৰম্ভ কৰি বিভিন্ন যিবিলাক সুযোগ সুবিধা কিবা যদি আছে আমি আজি কৰি ল'ব লাগিব তো বিপিএফৰ পাৰ্টিত আছে এই কথাটো লৈ ফালে অনাবৰ মানুহৰ মাজত সোমাব লাগিব আমি তেওঁলোকৰ সেন্টিমেন্টৰ আঘাত নিদিওঁ সাপোজ কিন্তু আমি কইটো সম্ভৱই নহয় ছুটি তেওঁলোকে যিটো কৈছে আৰু ভিতৰত সোমাই থকা ট্ৰাইবেল গাঁও থকা এইবিলাক গাঁও কাটি লৈ গলিও ক'বাত বাস্তৱত সেইটো কেতিয়াও সম্ভৱ নহয় কাৰণ তোৰ গাঁওটো উঠাই ফালে হাই ৰোডৰ দক্ষিণত লৈ নাযায় তোর পোস্ট অফিস বদলাবো পারে তোর সব বদলাবো কিন্তু তোর ঘরখন নবদলে থাকিব গতিকে তোর কি লাভ আছে এড্রেসটো বদলি পালে তোর ধুবড়ী ডিস্ট্রিক্ট বলে লিখি দিলে তোর পোস্টা বলে লিখি দিলে তোর থানা বিলাসীপাড়া লিখি দিলে তোর কোকরাঝার থানা ফার যাবি নাকি কোকরাঝার থানায় নাহিব থানা আহি থাকাটো তোর নিরাপত্তা ইয়াত কিবা চলিব নেকি তো ধুবড়ী ডিস্ট্রিক্টৰ পৰা কিবা মেডিকেল সাব সেন্টাৰ একতো কৰি নিলে এটা ইন প্ৰ্যাকটিক্যাল বস্তু
এই গাঁওহে এইবিলাক কথা আমি বুজাব লাগিব, ৰাইজক স্পষ্টকৈ ক'ব লাগিব। নহলে সদায় সেই যিটো এটা মচন আনিছিলে যে BPF কৰা মানুহবিলাকক পৰা খেদাই দিয়ক আৰু আমাৰ গাঁৱত সেই মানুহ তেনেকুৱা এটা চিটুৱেশ্যন হৈছিলে। গতিকে সেই বস্তুটোৰ কাৰণে আমাৰ প্ৰত্যেকজন BPF কৰা অনাবৰৰ নেতাখিনিৰ আপোনালোকে ইয়াত ষ্টেণ্ড দিয়ক, আৰু ষ্টেণ্ড নিদিলে আকৌ BPF কৰা মানুহখিনিয়ে তাত একেলগে গৈ পেলাই ৰাইজক সমৰ্থন অত্যন্ত মুস্কিল আছে। সেন্টিমেন্টে হয়, আমি মানি চলিব লাগিব। আমি চিধা চিধি বড়ো অনাবৰত ফাইটিঙত নাযায়, যিহেতু 50% কম জনসংখ্যা থকা অনাৰ ট্ৰাইবেল মানে কি কয় নন বড়ো মানুহখিনিক এই গাঁও কৰ্তনৰ তেওঁলোকৰ ডিমাণ্ডতে নাই। গতিকে 50% কম থকা গাঁওবিলাক এই আন্দোলনত কিয় জড়িত হ'ব লাগে, কিয় সমৰ্থন কৰিব লাগে? গতিকে এইখিনি কথা। বাকী আৰু তেওঁলোকে যুক্তিযুক্ততা দিছে অসমীয়া ভাষা ব্যৱহাৰ নহয়। এইটো আমি মানুহক চবকে অসমীয়া ভাষা ক'ত ব্যৱহাৰ হোৱা নাই আমাৰ গাঁৱত? না পাণ দোকানত হোৱা নাই, না চাহ দোকানত হোৱা নাই, না ক'ত হোৱা নাই। ইভেন আজি আমি ইয়াত ভাষণ ৰাখি আছো ষ্টাৰ্টিঙৰ পৰা। গতিকে BTCত কি সংকট কোনটো এলেকাত আহিছে য'ত অসমীয়া ভাষা তো এইবিলাকক যদি ৰাইজক কয় তেতিয়া ৰাইজে লগে লগে বুজি পায়। নামত যাহা তাৰ কথা কৈ আছে। এটা সময়ত পিছত BTCৰ প্ৰশাসনিক ব্যৱস্থাৰ কাৰণে আৰু কাৰণে আজি শ্ৰীৰামপুৰ পাৰ হৈ পেলাই বেংগলতো অসমীয়া ভাষা বুজিব পাৰা আৰু কথা পতা হৈ গ'ল। তাতকৈ আৰু কি লাগে? অসমীয়া ভাষা আজি আপোনাৰ বিস্তাৰিতহে হৈছে, চবে শিকিছেহে অসমীয়া ভাষা। গতিকে সেইবিলাক কথাটো আমাৰ প্ৰত্যেকজন কৰ্মকৰ্তাই উত্তৰ দিব লাগিব, আৰু সেইবিলাক উত্তৰ নিদিলে চুপচাপ থাকিলে এনেকুৱা ধৰণৰ মিছা কথা পাৰি দি কিন্তু আমাৰ BPF দলক তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন কৰিব। গতিকে এইখিনি যাতে চবে চিৰিয়াছলি লয় আৰু এইখিনি কথা লৈ পেলাই ৰাইজৰ ওচৰত আমি যাতে যাব পাৰোঁ। কম্পেয়াৰ যদি কৰো, নৱ কুমাৰ স্বৰ্ণীয়া আজি MP হল, কিন্তু তেওঁ কি কৰিলে এই হিচাপটো আমি ৰাইজৰ পৰা বিচাৰিব লাগিব। সি কি কৰিলে একথাটো কৰিব পাৰ, ডেভেলপমেন্টৰ নামতো সি কি কৰিলে একথাটো কৰিব পাৰ। আৰু মতকৈ শক্তিশালী হয় লোকসভাৰ MP বিলাকে, তেওঁলোকৰ এৰিয়া থাকে, কিন্তু তেওঁ আৰু মোৰ কাম কাজৰ তুলনাটো ৰাইজ যে নৱ কুমাৰ স্বৰ্ণীয়াৰ প্ৰজেক্ট আৰু বিশ্বজিৎ দৈমাৰীৰ প্ৰজেক্ট পৰ্যন্ত টেকিপুটা দলং এইফালে বহুত লম্বা দলং কৰিছে। ক'ৰবাত মন্দিৰ মছজিদৰ পৰা আৰম্ভ কৰি তোমাৰ কলেজ হোষ্টেল কিবা কিবি চব এইবিলাক তেওঁ কি কৰিলে? মনাবৰো কিবা এটা জাগা 100% থাকাত কিবা এটাতো কৰক, এইবিলাক কথা। ইয়াৰ পিছত আমি আমাৰ পাৰ্টিৰ এই BPF দল দায়িত্ব লোৱাৰ পিছত বিভিন্ন ৰাজনৈতিক দলবিলাকতে সময়ত আমাৰ ইয়াৰ পৰা MLA হৈছিল, মন্ত্ৰী হৈছিল, কিন্তু এই অঞ্চলত কি হৈছিল? কিন্তু BTC হোৱাৰ পিছত BPF দলে BTC পৰিচালনা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যে আজি চেন্ট্ৰেল ইনষ্টিটিউট টেকনলজি CIT এতিয়া আমাৰ ইউনিভাৰ্চিটি, ডিম ইউনিভাৰ্চিটি আমাৰ হৈ গ'ল। এতিয়া আমাৰ যে বড়োলেণ্ড ইউনিভাৰ্চিটি, আমাৰ যে ইঞ্জিনিয়াৰিং কলেজ হৈ গ'ল, আমাৰ যে মেডিকেল কলেজ স্থাপন হ'ল, আৰু কলেজ অলৰেডি আৰম্ভ হ'ব মানে কাম কাজটো। আৰু বাকী কলেজ টলেজৰ কথাটো নকম, এইবিলাকতো আৰু বহুত আছে। ৰাস্তা পদূলিৰ মই কথাটো নকমে। 4টা ডিষ্ট্ৰিক্ট হৈ গ'ল, কাউন্সিলিং হৈ আছে, হয়, আৰু বহুতখিনি হ'ব লাগে। এই হোৱাটো যিহেতু হাতত নাই পাৱাৰটো, অসম চৰকাৰে দিব লাগে, আমি লাহে লাহে আনি পেলাই কৰাই আছো। নিজৰ হাতত থাকিলেতো আমি কেতিয়াবা কৰিব পাৰিলো হয়। আমাৰ ফাইনেন্স পাৱাৰ নাই, ফৰ চেংচনৰ দায়িত্ব পাৰে। গতিকে টকা পইচাৰ দায়িত্ব অসম চৰকাৰৰ, আৰু অসম চৰকাৰে এই বিষয়ত যেহেতু শীঘ্ৰে গোটেইবিলাক একেবাৰতে দিব পৰা নাই, তাৰ কাৰণে কিছু বস্তু যিটো ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। ব্লক মানে সমষ্টিত আমি এতিয়া লিষ্ট ডাঙৰ কাম হৈছে, প্ৰত্যেকটা ডিষ্ট্ৰিক্টত আমি লিষ্ট কৰা আমাৰ কি কাম হৈছে, প্ৰত্যেকটা প্ৰাইমাৰীত হিচাপ কৰা আমাৰ কোনটো কাৰবাৰ কোন
কোনটো কি আঁচনি হল যাহাতে নিৰ্বাচনৰ সময়ত এইবিলাক কথা আমাৰ প্ৰত্যেকজন তাত ভাষণ ৰাখা পুৰা স্পষ্টভাৱে ৰাইজক গাই দিব পাৰে এইবিলাক আমি কৰিব লাগিব আমাৰতো সব আছে কাম কৰা কিন্তু আমাৰ প্ৰচাৰ নাই আৰু প্ৰচাৰটো আমি ষ্ট্ৰং কৰিব লাগিব মই নাজানো আমাৰ মাজত কিহৰ কাৰণে আমি আমাৰ নেতাক আমাৰ এমচিএলএ বিলাকক আমাৰ চেয়াৰমেন বিলাকক কিয় গুণ গাব নোৱাৰো আমি গুণ গাব লাগিব এজন ভিচিডিচিৰ চেয়াৰমেনে যদি ক'ৰবাত ধুনীয়া কালভাৰ কৰিছে ৰাস্তা এটা কৰিছে এই গুণ গাব লাগিব আমাৰ এমএলএ ডাঙৰীয়াৰ ইনিচিয়েটিভত আমাৰ এইটো হ'ল আমাৰ এমচিএলএ ডাঙৰীয়াৰ ইনিচিয়েটিভত এইটো হৈছে সৰুৰ পৰা আৰম্ভ কৰি হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ আজি এই চিআইটি মেডিকেল কলেজ কিবা কিবি বিলাক হৈছে গতিকে সেইবিলাক কোনো ৰাজনীতি দলে নকৰা কাম কোনো ৰাজনীতি নহয় আমি এটা কাউন্সিল হয় কিন্তু কাউন্সিল হৈ ফালে ইমানখিনি কাম কৰা ইমান কামচা কথা নহয় তাৰপিছত আমি ৰাজ্য পৰ্যায়ত আমি কাম কাজ বিলাক আমি প্ৰশংসা কৰিব পাৰো আজি টেকনলজি কেন্দ্ৰীয় চৰকাৰৰ চুক্তিৰ দ্বাৰা ইয়াত স্থাপন হৈছে বৈশিষ্ট্যটো কি মেন স্পেশাল তাৰ কিবা 60% এই চেন্ট্ৰেল ইনষ্টিটিউট টেকনলজিৰ সিটটো ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰিজাৰ্ভ সিট বুজি আইআইটি ইণ্ডিয়ান ইনষ্টিটিউট টেকনলজি অসম এই আইআইটি খন আহিছে গুৱাহাটীত স্থাপন হৈছে এটাও সিট অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ৰিজাৰ্ভ নাই কিন্তু বুজি পাইছে না এই পিছফালে শুনিলে নুশুনে কথা কিন্তু আমাৰ সৰু নেতাই কি কৰিছে বিটিসি অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু যাক আমি ডাঙৰ নেতা তেওঁলোকে আনা বস্তুত অসমৰ মানুহৰ কি আছে আজি তুমি যদি আইআইটি এডমিশন পাব লাগে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যেটা এন্ট্ৰেন্স এক্সাম মেৰিট বেসিছত যদি তাত সিলেকশন নহয় গুৱাহাটীত থাকিলেও কোনো অসমীয়া ল'ৰা ছোৱালী সিট আমি ইয়াত পাইছো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ 80% বিটিসি অঞ্চলৰ ছাত্ৰ ছাত্ৰী অঞ্চলৰ নহয় কলেজৰ হি এডমিশন নাপায় হি এডমিশন পাব 20% যেটো সিট বিটিসিৰ বাহিৰৰ কলেজৰ কাৰণে পোৱা 20% হে তেওঁ এডমিশন পাব তো আমাৰ বিটিসি অঞ্চলৰ জনগণৰ কাৰণে আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ ছাত্ৰী কৰিব পাৰি শিক্ষণ তুমি চাবলৈ যায় তাত আমাৰ অসমৰ তাত আছে আৰু হিতৰ কাৰণে ইউনিভাৰ্চিটি ট্ৰাইবল ছাত্ৰ ছাত্ৰী দেখিবা অসমত কিন্তু তেজপুৰ ইউনিভাৰ্চিটি তুমি ট্ৰাইবল ছাত্ৰ ছাত্ৰী নেদেখিবা কাৰণ অল ইণ্ডিয়াৰ মানুহে ইয়াত আমি তাত যদি আমাৰ ৰাজ্যখনৰ কাৰণে আমাৰ কি লাভ হল ইয়াত ইউনিভাৰ্চিটিটো আহি বহি পালে আনজাগৰ পলিচিটো ডাঙৰ হয় না সেইদিনা অলৰেডি বিটিসি ছাত্ৰ ছাত্ৰী ৰিজাৰ্ভ আছে গতিকে মেডিকেল কলেজটো আপুনি আজিয়ে ঘোষণা কৰি যাওক বুলি কৈছিলো মই কিন্তু তেখেতে ক'লে মইতো গম নাপাইছিলো গতিকে এমচিআই মেডিকেল কাউন্সিল তেওঁলোকৰ এপ্ৰুভেল লাগিব এইবিলাক আৰু হাল্লা হুল্লা কৰিব নালাগে ডাইৰেক্টলি তেওঁলোকক এপ্লাই কৰি ফেলে মেডিকেল কলেজতো আমি ব্যৱস্থাটো কৰিম সেইটো আমি কৰিম ইঞ্জিনিয়াৰিং কলেজটো আমি কৰিম ইনষ্টিটিউট আমাৰ অলৰেডি হল গতিকে বাকী বিলাক এনে ষ্টাইলত তাত আমি শিক্ষা অনুষ্ঠান পাতি থৈ এই বিটি গতিকে সেইবিলাক আমি কৰিছো এইবিলাক কথা ৰাইজ আমাৰ ভাল কিনা হাগ্ৰামা মহিলাই ডাঙৰীয়া বিয়া কথা গতিকে সেইবিলাকৰ যিবিলাকে সমাজ জীৱনত কন্ট্ৰিবিউশন দিছে তেওঁ দেশখনৰ শান্তিৰ কথা ভাবি আলোচনা কৰি বিটিসি চুক্তি কৰিলে ৰাইজৰ কাৰণে এটা প্ৰশাসনিক ব্যৱস্থা চেন্ট্ৰেল ইনষ্টিটিউট টেকনলজি আনিলে বড়োবিলাকৰ কাৰণে ভাষা আইটি দলত আনিলে বিভিন্ন উন্নয়ন কৰাৰ কাৰণে ক্ষমতা ইয়াত আনিলে তাৰপিছত আৰু সাৰেন্ডাৰ কৰি স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি ৰাজনীতি কৰিলে ৰাজনীতি কৰাৰ পিছত তেওঁ আজি ফুটুলিৰ পৰা আৰম্ভ কৰি শিক্ষা অনুষ্ঠানলৈকে কৰিব লাগে এইবিলাক তেওঁ আজি দি দিলে গতিকে সেই মানুহজনক উগ্ৰপন্থী কি আছিল তাৰ লগত কিয় চাইছে গতিকে আমি লাগিব এজন উগ্ৰপন্থী হোৱাৰ পিছতো
কোনো পৃথিৱীৰ সন্ত্ৰাসবাদী উগ্ৰপন্থী নেতাই কৰিব নোৱাৰা কৰি নেদেখুৱা হাগ্ৰামা মহিলাই ডাঙৰীয়াই বিটিচি অঞ্চলৰ ৰাইজৰ কাৰণে কৰিছে এইটোহে ডাঙৰ কথা তাতকৈ ডাঙৰ ডাঙৰ উগ্ৰপন্থীৰ আপুনি তালিকাটো চাওক আমাৰ NSN আছে পাৰিছে কি কৰিছে বহুত ডাঙৰ বুলি আমি ভাবো ফাৰ্ষ্ট কথাও পাতি আছে কি আছে আজিলৈকে আজি NDP আলোচনা চলি আছে এইফালে আন্দোলন জীৱনত আমাৰ অঞ্চলৰ সমাজ জীৱনত এটা উপকাৰ কি আনিব পাৰিছে কিন্তু আজি হাগ্ৰামা ডাঙৰীয়া BLT উগ্ৰপন্থী আছে আলোচনা কৰিলে চুক্তিও কৰিলে BTCও আনিলে ভাষাও ইনষ্টিটিউট আনিলে চেণ্ট্ৰেল ইনষ্টিটিউট ইউনিভাৰ্চিটি কৰিলে মেডিকেল কলেজ কৰিলে ইঞ্জিনিয়াৰিং কলেজ কৰিলে আরে হিতহে গোটেই উগ্ৰপন্থী বিলাকে ফলো কৰিব লাগে আরে ডাঙৰীয়াৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে তেনেকুৱা ধৰণৰ বিভিন্ন আঁচনি তেওঁলোকে আনি ফেলে দিও আমি হিতহে ক'ব লাগে গতিকে যিজন উগ্ৰপন্থী জীৱন ত্যাগ কৰি BTCৰ জনগণৰ কাৰণে ইমান এটা ধুনীয়া কাম নিদৰ্শন হিচাপে দেখুৱালে এই ভাল ফালে নলয় বেয়া ফালে কিয় লৈছে গতিকে উগ্ৰপন্থী হয় যদি এইবিলাক কৰিছে আমাৰতো আৰু তেনেকুৱা ধৰণৰ 10জন উগ্ৰপন্থী লাগে যদি আৰু 10টা IIT আহে কি বিয়া আছে 10টা কলেজ আহে আমাৰ কি বিয়াটো আছে 10টা যদি আৰু ডাঙৰ ৰাস্তা দালাং এই যে আই ব্ৰিজৰ দালাং অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ বাদ দি যিমান নদীবিলাকৰ দলং আছে সবতকৈ দীৰ্ঘ দলং আই ব্ৰিজ তো সেইবিলাক কথা গতিকে সেইবিলাকো কেতিয়াবা সন্মুখীন হয় মানুহে কথা কয় গতিকে ব্লক পৰ্যায়ৰ মিটিংবিলাক হতেও এইবিলাক কথাটো গাই ফালে এইটো কাট কৰিব লাগিব আমাৰ পাৰ্টিৰ ওয়াৰ্কাৰ বিলাকে এই কথাবিলাক ৰাইজক জনাব লাগে তেতিয়াহে ৰাইজে ভাবে যে হয় ভাবে মানুহৰ আগত ক'ব পাৰে দাঙি ধৰিব পাৰে ফালে আমি যেন আগবাঢ়ি যাই এই কথাটো মই আৰু আমাৰ বড় যিখিনি আছে NDP ৰঞ্জনী শাস্তি পোৱাৰ কাৰণে বহুতে BPF দলক জগৰীয়া কৰি কিবা কিন্তু আমাৰ মহলীৰ ডাঙৰীয়াটো কমসে কম শাস্তিৰ ক্ষেত্ৰত তেওঁক থামছা নেকি সেইটো কথা কিন্তু NDPৰ লগত একো কোৱা নাই NDP গোবিন্দ বসুমতাৰী গ্ৰুপটোৱে একো কোৱা নাই বুজি পালে না নাই আৰু আমাৰতো কৈছে তাৰ পিছতো আমাৰ হে দোষ আগত BTC অঞ্চলৰ শান্তিৰ কাৰণে বড় সমাজত বন্ধ হোৱাৰ কাৰণে সবে যাতে দায়িত্ব লয় সৰু বুজাবুজি যাতে সময়মতে ঠিক কৰিব পাৰে তাৰ কাৰণে BNC হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত সবৰ লগতে কথা পাতি কৰা হৈছিল NDP গ্ৰুপটো আছিল বড়ো নেশ্যনেল কনফাৰেন্স আৰু ময়ে ৰঞ্জন দৈমাৰী ডাঙৰীয়া যেতিয়া জেলত আছিলে আলফাৰ অনুপ চেতিয়া ডাঙৰীয়া হতে যেনেকৈ অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া হতে সবকে লগ ধৰি চিফ মিনিষ্টাৰ কৈ মেলি জেলৰ পৰা ওলাই ফালে হাগ্ৰামা ডাঙৰীয়া সভাপতি আছিলে আকৌ কিবা এটা কাৰণত আকৌ জেলত গ'ল আকৌ কথা পাতি মেলি এই যে শান্তি আলোচনা ইয়া যেন বেঘাত নহয় তাৰ কাৰণে আলোচনা কন্টিনিউ কৰিব লাগে আৰু যিবিলাক অভিযোগ হয়তো আকৌ ওলাই দিলে ধুনীয়াকৈ আলোচনা হৈ থাকে আহি লাষ্ট পৰ্যায়ত যেতিয়া 2016 চনৰ নিৰ্বাচন হ'ব BNC ত্যাগ কৰিলে ৰিজেন কৰিলে আৰু BNC নানান বেয়া বেয়া গালিগালাজ দিলে যেহেতু এক ক্ষত্ৰিয় হাগ্ৰামা মহিলাৰ ইচ্ছামতে নানান বানান এই BNC আমি আৰু নাই আমি নাথাকো কাৰণে আমি কৰিছিলো সবে যাতে ঠিকত থাকে শান্তিত থাকে ৰিহন দৈমাৰী ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াৰ সিটটোতে বিচাৰিলে তো তথাপিও BPFৰ এগেইনষ্টত উদালগুৰিৰ অঞ্জলি বাইদেউ খেলিল দুনিয়া যিখিনি আছে বেয়া বেয়া ক'বলগীয়া আমাক ক'লে গোটেই আমি হজম কৰিলো তথাপিও গ'ল ইলেকশ্যন হাৰিল দূৰ 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 দূৰত থাকি থাকি যেতিয়া ঘটনাবিলাক হয় যদি BNCৰ পৰা তেওঁলোকে ওলাই নগলে হয় যদি তেওঁলোকে সদায় সম্পৰ্কটো ৰাখিলে হয় যদি আৰম্ভণিৰ পৰাই কিবা এটা নিশ্চয় এই শান্তি আলোচনাৰ নামত যিটো আইনী প্ৰক্ৰিয়া এফালে পিছত দ্ৰুতগতিত কৰি থাকক বুলি কিবা এটা পৰামৰ্শ দিব পাৰিলে হয় দুইটাও চলি থাকিলে হয় এই বস্তু
সেইবিলাক কথা আমাৰ বড় মানুহৰ ওপৰত বিপিএফ বিলাক আহিব এইটো স্পষ্টকৈ কৈ দিলেই হ'ল যে এই ক্ষেত্ৰত একচুৱেলি বিপিএফ দলৰ কোনো তেনেকুৱা ধৰণৰ অভিযোগ দিলেও একো নাখাতে আৰু এটা তো কোৰ্টৰ কথা কোৰ্টৰ যেতিয়া বিচাৰ হয় থাকে নচলে কোৰ্টৰ মতে চলে গতিকে আপোনাৰ উকিল কিমান যুক্তি তাৰ ওপৰতে কেছ হাৰা জিকাটো হয় গতিকে সেইবিলাক এনে কাৰোবাৰ দোকানত দি তথাপিও আমাৰ ওপৰত যিহেতু আঙুলি ধোঁৱাই আমাৰ যিহেতু দব দি কথা কয় আপোনালোকক গাই দিছো গতিকে সেইবিলাক কথা বক্তব্য ৰাখিব খোজা নাই বহুত দীঘলীয়া হৈ গ'ল কথাখিনি অত্যন্ত দৰকাৰ বুলি এই উদ্বোধনী মানে ভাষণৰ দ্বাৰাই মই আপোনালোকক গতিকে সেইবিলাক কথা আপোনালোকে চিৰিয়াছলি লওক আৰু অহা কালি পৰা গৈয়ে প্ৰাইমাৰী লেভেল ব্লক লেভেলত এইবিলাকৰ ওপৰত চৰ্চা কৰক চৰ্চা কৰি কোন ফালৰ পৰা আমাৰ শত্ৰুপক্ষই আমাক কি ধৰণৰ অপপ্ৰচাৰ চলাই ফালে আমাৰ ইমেজটো নষ্ট কৰিব এইটো চাই ফালে লগে লগে আমাৰ প্ৰাইমাৰী লেভেল বিলাকত নিজে পদক্ষেপ বিলাক লওক আমি কেতিয়াও কেন্দ্ৰীয় নেতাবিলাকক অকল জনাই থাকিম এই খবৰটো আহিলে বেছি ভাল কিন্তু সদায় ক'ত কোনে কি কৈছে এইটো আমাৰ প্ৰাইমাৰী আৰু ব্লক লেভেল ডিষ্ট্ৰিক্ট লেভেল বিলাকত যদি এইবিলাক উত্তৰ দিয়া এইবিলাকৰ ক্লিয়াৰিফিকেশ্যন দিয়া ৰাজনীতি হয় লোকসভা নিৰ্বাচন আহিছে গতিকে সেই সমাগত লোকসভা নিৰ্বাচন বেছি দিন নাই লোকসভা আৰম্ভ হ'ব আপোনাৰ বিহুৰ আগত আমাৰ ফেব্ৰুৱাৰী হৈ যাবই মাহটো আমাৰ মাৰ্চত আৰু হয়তো এপ্ৰিলত আপোনাৰ 7, 8, 9, 10, 11, 12 এই 12 তাৰিখৰ ভিতৰত আমাৰ পাৰ্লিয়ামেণ্ট এই 2 মাহ আৰু সেই 2 মাহ কষ্ট কৰিলে আমি আহি থকা দিন ধুনীয়াকৈ আমাৰ পাৰ্টিক আগবঢ়াই লৈ যাব পাৰিম গতিকে সেইখিনি কয় আমি আৰু ইয়াতকৈ বেছি শক্তিশালী হ'ব পাৰো সবে উৎসাহেৰে পাৰক আৰু সবে যিখিনি মানে কিছুমান মানে এইবিলাকত লোকেল হিচাপে নিজাববীয়াকৈও কিছুমান যে ষ্ট্ৰেটেজি ৰণকৌশল লোকেলি আপোনালোকে তৈয়াৰ কৰক আৰু আপোনালোকে অৱগত কৰক যে কোনটো বিষয় আপোনালোকে পাৰা নাই গতিকে সেই আমি কি কৰিব পাৰো আমি প্ৰাইমাৰী লেভেললৈকে দিহা পৰামৰ্শ দিম গতিকে সেইখিনি কয় আপোনালোক সকলোকে আন্তৰিক মোৰ শুভেচ্ছা যাচি আমাৰ সকলো নেতাক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা যাচি মোৰ উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিছো ধন্যবাদ